নমস্কাৰ এছ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে এটা ডাঙৰ খবৰ। চামগুৰিত দিন দুপৰতে ড্ৰাগছ মাফিয়াৰ তাণ্ডৱ আৰু শূন্যলৈ গুলী চলাই সন্ত্ৰাস ড্ৰাগছ মাফিয়া ৰফিকুল ইছলামে আৰু চামগুৰিৰ চায়ে তিনিআলিত এই গুলী চলনাৰ ঘটনা। হাটুৱাল আৰক্ষীয়ে ৰফিকুলক লৈ নিশা ঘেৰুৱা মুখত চলাইছিল অভিযান আৰু অভিযানৰ সময়তে গুলী চালনা কৰি পলায়ন কৰিছিল মাফিয়া ৰফিকুল ইছলামে আৰু এটা 22 পিষ্টল 33 ৰাউণ্ড সজীৱ গুলী আৰু নগদ 27,000 টকা এৰি থৈ পলায়ন কৰিছিল ড্ৰাগছ মাফিয়াটোৱে। আৰু পুনৰ হাটুৱাল আৰক্ষীয়ে অভিযান চলাই কাৰায়ত্ব কৰে ৰফিকুল ইছলামক আৰু আৰক্ষীয়ে জব্দ কৰে এখন কুইট বাহন। দৰ্শকসকল দীৰ্ঘদিন ধৰি ডিমাপুৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল ৰফিকুলে। দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটো হৈছে ভয়ংকৰ ঘূৰ্ণীবতাহৰ এলাৰ্ট আৰু দ্ৰুত গতিত আহি আছে বিধ্বংসী ঘূৰ্ণীবতাহ আৰু অসমকে ধৰি উত্তৰ পূবকো প্ৰভাৱ পৰিব বিধ্বংসী ঘূৰ্ণীবতাহ আৰু ঘণ্টাত 75 কিলোমিটাৰ গতিবেগেৰে আহিব এই ঘূৰ্ণীবতাহ। দৰ্শকসকল সাগৰীয় উপকূলত জাৰি কৰা হৈছে এই সতৰ্কবাণী। 84 ঘণ্টাৰ ভিতৰত আৰু তীব্ৰতৰ হোৱাৰ সম্ভাৱনা এই সাগৰীয় ঘূৰ্ণীবতাহ আৰু উৰিষ্যাকে ধৰি কেইবাখনো ৰাজ্যত জাৰি কৰা হৈছে এলাৰ্ট। ঘূৰ্ণীবতাহক লৈ কেইবাখনো ৰাজ্যত মুখ্যমন্ত্ৰী মিলিত হৈ উৰিষ্যাৰ 18 জিলাত লোকক সাজু হৈ থকা নিৰ্দেশ। 20 NDRFৰ দল আৰু 175 অগ্নি নিৰ্বাপক বাহিনীক সাজু হৈ থকাৰ নিৰ্দেশ দিছে। অসম, পশ্চিম বংগ আৰু ছিকিমত প্ৰভাৱ পৰিব এই ঘূৰ্ণীবতাহত আৰু ঘূৰ্ণীবতাহৰ বাবে ধাৰাসাৰ বৰষুণৰো সতৰ্কবাণী। মৰীয়াসকলক সাগৰলৈ নাযাবলৈ সকিয়নি দিছে। দৰ্শকসকল আজিৰ 3 নম্বৰ খবৰটো হৈছে ঈদৰ আনন্দৰ মাজতে দুৰ্ঘটনাত নিহত ছাত্ৰী নাৰ্গিছ বেগম। শিয়ালমাৰীত উদণ্ড বাইকাৰ্ছৰ খুন্দাত নিহত নাৰ্গিছ। 10ম শ্ৰেণীত অধ্যয়ন কৰি আছিল নাৰ্গিছ বেগমে আৰু নিহত ছাত্ৰীগৰাকীৰ ঘৰ নগাঁও শিয়ালমাৰীত বুলি জানিব পৰা গৈছে। দৰ্শকসকল দুৰ্ঘটনা সংঘটিত কৰা বাইক জব্দ কৰিছে নগাঁও আৰক্ষীয়ে। দৰ্শকসকল আজি 4 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। পুনৰ কা আন্দোলনৰ ভয়াৱহ পৰিৱেশ হ'ব অসমত আৰু কা আন্দোলনৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ। কোনো কাৰণতে অবৈধ বিদেশীক অসমত স্থান দিয়া নহ'ব। অমিত শ্বাহৰ ঘোষণাৰ পাছতে গৰজি উঠিল আজু আৰু হিন্দু মুছলমান বাংলাদেশীৰ বুটৰ টনা আজোৰা নিষেধ হ'ব নিদিও খিলঞ্জীয়াৰ পৰিচয় আৰু দিল্লীৰ অন্যায় আমি মানি নলওঁ। অসমীয়াৰ হৃদয়ত জ্বলিছে কাৰ বিৰুদ্ধে জুই। ৰাজপথৰ আন্দোলনৰ সমান্তৰালকৈ চলিব চৰকাৰৰ লগত আলোচনা আৰু সমাধান নিদিয়ালৈকে শান্ত নোহোৱাৰ হুংকাৰ আছো।